নমস্কাৰ, মই আজি আপোনালোকক শিশু শ্ৰমিকৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আমি সাধাৰণতে বহুতো মানুহৰ ঘৰত আমি দেখিবলৈ পাওঁ যে শিশু শ্ৰমিক হিচাপে মানুহবিলাকে 14 বছৰৰ তলৰ শিশুক কামত নিয়োজিত কৰে, কিন্তু এইটো আইনমতে এটি দণ্ডনীয় অপৰাধ। গতিকে আপোনালোকে সাৱধান হওক, কোনো ধৰণৰ শিশুক যি 14 বছৰৰ তলৰ হয় তেখেতসকলক যাতে কোনো ধৰণৰ কামৰ কাৰণে আপোনালোকে নিজৰ ঘৰত নাৰাখে, বা আপোনালোকৰ যি হোটেল আছে সেই হোটেলতো যাতে আপোনালোকে নাৰাখে। কিছুমান ক্ষেত্ৰত দেখিবলৈ পাওঁ যে কিছুমানে ৰাখে, কিন্তু তেখেতসকলক যি পঢ়া শুনা সেই পঢ়া শুনাখিনি তেখেতসকলক কৰিবলৈ দিয়ে। গতিকে পঢ়া শুনা যে কৰিবলৈ লৈ আহে সেই শিশুসকলক পঢ়া শুনাটোত বেছি গুৰুত্ব দিব লাগিব। মানে তেখেতসকলে যি পঢ়া শুনা কৰে, পঢ়া শুনা কৰাৰ পিছত যদি কিছু সময় যদি তেখেতৰ ৰৈ যায়, সেইখিনি সময়ত আজৰি সময়ত যদি তেখেতসকলে অলপ কাম কৰে, সেইখিনি ক্ষেত্ৰত এক্সকিউজ আছে। কিন্তু আপোনালোকে হোটেল এখনত লৈ আহিছে বা ঘৰত লৈ আহিছে আৰু এই পঢ়া শুনাৰ কোনো সুবিধা দিয়া নাই, খালি তেখেতক কাম কৰিবৰ কাৰণেই ব্যৱহাৰ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকৰ চাইল্ড লেবাৰ প্ৰভিজন এক্ট বুলি এখন এক্ট আছে, সেই এক্টখনত আপোনালোকে আইনমতে দণ্ডনীয় হ'ব। আৰু সেইখন এক্টৰ মতে কি ধৰণৰ শাস্তি আপোনালোকে পাব পাৰে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। বলক মই আপোনালোকক দেখুৱাওঁ। শিশু শ্ৰমিক হিচাপে আমি বিভিন্ন হোটেলত আমি বিভিন্ন ধৰণৰ মানুহৰ ঘৰত কাম কৰা সৰু শিশুক আমি দেখিবলৈ পোৱা যাওঁ, কিন্তু সেই তেনেকুৱা ধৰণৰ শিশুক কোনো লেবাৰ হিচাপে ৰাখিব নোৱাৰে। তেখেতসকলক তেনেকুৱা ধৰণে ইলিগেলি ৰখা হৈছে, আৰু সেই ব্যৱস্থাসমূহৰ কাৰণে আজিকালি কি হৈছে, এইটোত সেইসমূহ প্ৰটেকশ্যন কৰিব পাৰে কাৰণে দি চাইল্ড লেবাৰ প্ৰভিজন এণ্ড ৰেগুলেশ্যন এমেণ্ডমেণ্ট এক্ট 2016 এইখন এক্ট আছে। এইখনক অলৰেডি মোৰ ডাউনলোড হৈছে, আপোনালোকে এইটোত ক্লিক কৰিব, তাৰপিছত ডাউনলোড কৰিব। মই আপোনাক দেখুৱাই আছোঁ তাত আপোনালোকৰ কি প্ৰভিজন আছে আৰু কি শাস্তি ইয়াত লিখা আছে। গতিকে তেনেকুৱা ধৰণৰ 14 বছৰৰ তলৰ শিশুক কোনেও যাতে কাম কৰাৰ কাৰণে ব্যৱহাৰ নকৰে। কোনো দোকান বা যি কিছুমানে নিজৰ ঘৰত কাম কৰা হিচাপে ৰাখি থৈ দিয়ে, সেইসমূহ তেখেতসকলে ৰাখিব নালাগে। যদি ৰাখে তেতিয়াহ'লে তেখেতসকলৰ শাস্তিৰ সন্মুখীন হ'ব। এই ছেকশ্যন 5ত চাব, ছেকশ্যন 5ত দিয়া আছে, ছেকশ্যন 5ৰ এইটো 3(1)ত দিয়া আছে, no child shall be employed or permitted to work in any occupation or process। কোনো ধৰণৰ কামত তেখেতসকলক পাৰ্মিশ্যন দিয়া হোৱা নাই। তেখেতসকলে কি কৰিব, 2(8) চাব, হেল্প হিজ ফেমিলি অৰ ফেমিলি এণ্টাৰপ্ৰাইজ। কোনো যদি নিজৰ ঘৰৰ দোকান পোহাৰ আছে, তাতে তেখেতসকলে হেল্প কৰিব পাৰিব, নিজৰ ঘৰৰ ফেমিলি মানুহক হেল্প কৰিব পাৰিব, কিন্তু কি হ'ব, হাজাৰডিয়াছ অকুপেশ্যনত নহয়। আৰু তেখেতসকলে আফটাৰ স্কুলিঙৰ পিছত তেখেতসকলে হেল্প কৰিব পাৰিব। কিবা কামত তেখেতসকলে দেউতাকক হেল্প কৰি দিলে, কিন্তু স্কুলৰ পাছতহে তেখেতসকলে হেল্প কৰিব পাৰিব। তেখেতসকলে নিজৰ দেউতাকৰ দোকান আছে, সেই দোকানত তেখেতসকলে থাকিব পাৰিব, কিন্তু স্কুল শেষ হোৱাৰ পিছত অলপ টাইমৰ কাৰণে দেউতাকে ভাত খাইছে, সেইখিনিৰ কাৰণে তেখেতসকলে তাতে থাকি দিলে, সেইখিনিহে কৰিব পাৰিব। কিন্তু তাৰ বাহিৰে তেখেতসকলে কোনো ধৰণৰ হাজাৰডিয়াছ কামত, য'ত নেকি আপোনাৰ বহুত শাৰীৰিক শ্ৰম হয়, সেই কামত তেখেতসকলে হেল্প কৰিব নোৱাৰিব। সেইটো হ'ল নিজৰ ঘৰতে তেনেকুৱা ধৰণৰ নোৱাৰে। আৰু বাদ বাকী যি নেকি আমি ধৰি লওঁ স্কুল নহয়, যি হোটেল বা মানুহৰ ঘৰত কাম বন কৰা হিচাপে থাকে, তেখেতসকলে তেনেকুৱা ধৰণৰ কাম বন কোনো শিশুক ৰাখিব নোৱাৰে। আৰু যদি শিশু যদি তেনেকুৱা ধৰণৰ যদি ৰাখে, তেতিয়াহ'লে তেখেতসকলৰ কি হ'ব, whoever, এইটো চাব ছেকশ্যন 18ত চাব, ইয়াত কি লিখা আছে, যি কোনো শিশু যদি কোনো ধৰণৰ কামত যদি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কি হ'ব, তেখেতসকলৰ 3 বছৰ, ছেকশ্যন 3ত যিটো উল্লেখ আছে যে ঘৰৰ কাম, সেই যিখিনি কাম আছে সেইখিনি কামৰ বাহিৰে shall be punishable with imprisonment for a term which shall not be less than 6 months। তেখেতসকলৰ 6 মাহতকৈ তলত শাস্তি নহ'ব, তাতকৈ বেছি হ'ব তাৰমানে। আৰু যিটো নেকি 2 বছৰলৈকে শাস্তি হ'ব পাৰে, আৰু তেখেতসকলৰ ফাইন হ'ব পাৰে
20,000 rupees আৰু which may extended to 50,000 rupees or with both তাৰমানে তেখেতসকলৰ 2 বছৰলৈকে জেলো হ'ব পাৰে আৰু তেখেতসকলৰ 20,000ৰ পৰা 50,000 টকালৈকে তেখেতসকলৰ শাস্তি হ'ব পাৰে গতিকে সাৱধান কোনো ধৰণৰ শিশুক 14 বছৰৰ তলৰ যাতে আপোনালোকে কাম কৰা কামত ব্যৱহাৰ নকৰে আৰু যদি ধৰ তেনেকুৱা ধৰণৰ এবাৰ আপোনাক সাৱধান বাণী দিলে তাৰপিছত আকৌ যদি আপুনি ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ জেল হোৱাটো খাটাং গতিকে সাৱধান হওক কোনো শিশুকে আপোনালোকে তেনেকুৱা ধৰণৰ কামত আশ্ৰয় হোৱাটো নিবিচাৰিব আপুনিও নিজৰ ঘৰত শিশুক কামত নখটাব আৰু আপুনিও নিজে সমাজত তেনেকুৱা ধৰণৰ যদি শিশুক কোনোবাই কামত লগায় তেখেতসকলক আপোনালোকে বাধা দিব গতিকে তেতিয়াহে আমি সেই শিশুসকলক এটা ভাল ভৱিষ্যত দিব পাৰিম আৰু তেখেতসকলে নিজৰ যি সোণোৱালী শৈশৱ সেই সোণোৱালী শৈশৱ জীয়াবলৈ সক্ষম হ'ব গতিকে এই সমূহত আমাৰ সমাজৰ কৰণীয় বহুত আছে আমাৰ স্কুলৰ শিক্ষকসকলৰ কৰণীয় বহুত আছে গতিকে সকলোৱে মিলি আমাৰ সমাজখন আগুৱাই নিব লাগিব সকলোৱে শিশু শ্ৰমিক ৰোধ কৰাত সকলোৱে হেল্প কৰক এইখিনি আপোনালোকক ক'বলগীয়া